চাইন বন্ধুসকল ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিথুনাল ব্লগস পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে এটা ভাল খবৰ আহিছে আপোনালোকৰ কাৰণে। যেহেতু বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। বন্ধুসকল এইচএছ ৰিজাল্টৰ সন্দৰ্ভত এটা ভাল আপডেট আহি পৰিছে, ভাল বুলিও ক'ব লাগিব। কিয়নো যিহেতু আমাৰ চেমচাং মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অৰ্থাৎ তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে যে এপ্ৰিল মাহৰ শেষৰ ফালে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব এইচএছ ৰিজাল্টৰ কেণ্ডিডেটখিনি। গতিকে বন্ধুসকল এইটো এটা বহুত বেছি ভাল খবৰ তেওঁলোকৰ কাৰণে, যোনসকল কেণ্ডিডেটে এইবাৰ এইচএছ ফাইনেল এক্সাম দিছিলে। হয়তো বন্ধুসকল আৰু বেছি দিন সময় ৱেইট কৰিব নালাগে, যিহেতু এপ্ৰিল মাহ প্ৰায় যাবৰে হ'ল। এই ভিডিঅ'টো কেতিয়া চাইছে সেইটো নাজানো, কিন্তু আজি হৈছে এপ্ৰিল মাহৰ 20 তাৰিখ। এপ্ৰিল মাহৰ শেষৰ ফালে ইয়াৰে ৰিজাল্ট হয়তো আহি যাব পাৰে। গতিকে বন্ধুসকল তেওঁলোকৰ কাৰণে এইটো এটা বহুতে বেছি ভাল খবৰ। যদি এইচএছ এক্সাম দিছিলে বা আপোনালোকৰ লগৰ সকলো বন্ধু বান্ধৱকে এই ভিডিঅ'টো যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভাল খবৰটো বা এই আপডেটটো সকলোৱে গম পায়। কথাখিনি পুনৰ কৈছোঁ, ভালদৰে মন কৰিবা যে এপ্ৰিল মাহৰ শেষৰ ফালে আমাৰ যিখিনি এইচএছ ৰিজাল্ট মানে এইচএছৰ এক্সাম দিছিলে তেওঁলোকৰ কাৰণে এইটো এটা বহুতে বেছি ভাল খবৰ, যিহেতু এপ্ৰিল মাহৰ শেষৰ ফালে আমাৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। পুনৰ কৈছোঁ, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো সকলো বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভাল খবৰটো বা এই আপডেটটো সকলোৱে গম পায়। এতিয়ালৈকে হয়তো আপোনালোকে এই আপডেটটো পাইছে অলৰেডি, যদি পোৱা নাই ডেছক্ৰিপশ্যনত থাকিব, হয়তো ইতিমধ্যে এই আপডেটটো বা এই ভাল খবৰটো ইতিমধ্যে পাই গৈছে। যদি পোৱা নাই আপোনালোকে ভালদৰে চাই ল'ব।